আদি মাত শুনা নাছিলোঁ। সি খেলি থাকিলে মানে ঘৰলৈকে মই মাত শুনি থাকোঁ, কিন্তু অলপ সময় হ'ল মই তাৰ মাত শুনা নাছিলোঁ। তো গৈ চাই আহিলোঁ যে ক'ত খেলি আছে। সি আজি একেবাৰে নদী ফালেই গ'ল, তো তাত খেলি আছে। সেইকাৰণে গুচি আহিলোঁ আৰু ঘৰত। গুড ইভিনিং ফ্ৰেণ্ডছ, মই দেৱিকা পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটি ব্লগত। তো এতিয়া বাজিছে 5টা আৰু আজি মই মোৰ ব্লগটো ষ্টাৰ্ট কৰিছোঁ গধূলি 5টাৰ পৰা। তাৰমানে আজি দুপৰীয়াৰ পৰাই ষ্টাৰ্ট কৰিম বুলি ভাবিছিলোঁ, কিন্তু আলহী আহিছিলে। তাৰমানে এতিয়া চিনাকি আমাৰ ঘৰৰ মানুহকেইটা হ'লে দিগদাৰ নাই, কিন্তু সকলো মানুহৰ ওচৰত কৰিব নোৱাৰি ভিডিঅ', আৰু সকলোৱে হয়তো কমফৰ্টেবল নহয় কেমেৰাৰ ওচৰত, ভাল নাপাবও পাৰে। তো তাকে আৰু তো দুপৰীয়া ভাবিও মই ভিডিঅ'টো শ্বুট কৰিব নোৱাৰিলোঁ দুপৰীয়া সময়ত। তো এতিয়া ইভিনিঙৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আৰু এতিয়া গধূলি মই আৰু আদি আছোঁ ঘৰতেই। তো এতিয়া আমি দুইটাই কিবা এটা খাওঁ, আৰু সিও কৈ আছে কিবা এটা খাম বুলি। তো তাকে আৰু গধূলি সময়ৰ টিফিন বিস্কুট আৰু অকণমান চাহ বনাম, তাকে আৰু তো কৰি লওঁ। মই তেতিয়াহ'লে অকণমান চাহ বনাওঁ, খাই লওঁ, তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ। এই দুপৰীয়া সময়ত মই কি বনাইছিলোঁ মানে খানা, আৰু তো শ্বেয়াৰটো কৰিব নোৱাৰিলোঁ আলহী থকাৰ কাৰণে, কিন্তু সৰু মৰু এটা ভিডিঅ' মই আপোনালোকৰ কাৰণে ভিডিঅ' কৰি থৈ দিছিলোঁ। তো ব'লকচোন আগতে ভিডিঅ'টো চাই লওক যে মই দুপৰীয়া আজি কি বনাইছিলোঁ। ইয়াত আছে দাইল, আৰু দাইলৰ লগতে আজি মই বনাইছোঁ মাছৰ তৰকাৰী বনাইছোঁ। ফুলকবি, আলু, মূলা আৰু বিলাহী দি তৰকাৰী বনাইছোঁ মাছৰ। আৰু ইয়াৰ লগতে কচু মই বিলাহী দি বনাইছোঁ। আজি মই 3টা আইটেম কৰিলোঁ, আৰু এয়াই হৈছে আজি আমাৰ দুপৰীয়াৰ লাঞ্চ মেনিউ। তো আহিলোঁ মই এতিয়া অকণমান চাহ বনাম বুলি। তাৰমানে ৰাতিপুৱাও কেতিয়াবা চাহ খাওঁ, কেতিয়াবা নাখাওঁ, কিন্তু গধূলি টাইমত খায়েই দিওঁ প্ৰায়ে, কাৰণ এই গধূলি সময়ত এই ঠাণ্ডাটোত অকণমান চাহ নাখালে ভাল নালাগে। কোনোবা থাকিলেতো ভালেই লাগে খাই, কিন্তু নাথাকিলেও মই আজিকালি খায়েই দিওঁ, কাৰণ ইমান ঠাণ্ডা, খালে গৈ অকণমান ভাল লাগে এই গধূলি টাইমত। আৰু আমাৰ লগতে পুজিও আছে, তাইও নিমকি খাই আছে। আৰু আদি মোৰ লগতে আছে। চাহ খোৱাৰ পিছত আকৌ মোৰ হোমৱৰ্ক কৰাবলগীয়া আছে, সেইখিনিও কৰাবগৈ লাগিব। তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো। চাহ খোৱাৰ পিছত মই কাপ, চচপেন, প্লেট এইবিলাক যিখিনি ওলাইছিলে চাহ খোৱাৰ বাচন, সেইখিনি গোটেইখিনি মই ধুই একেবাৰে থৈ দিলোঁ। জমা কৰি থ'বলৈ ভাল নালাগে, তো সেইকাৰণে ধুইয়ে থ'লোঁ। আৰু কামখিনি হৈ যোৱাৰ পিছত মই আজি গধূলিতে অলপ পাচলি কাটি থ'ম কালিৰ কাৰণে, মানে এইবিলাক কাটোতে অলপ টাইম লাগি যায়। তো সেইকাৰণে কাটি থৈছোঁ এতিয়াই, ফ্ৰিজত থৈ দিম। কালি তেতিয়া মোৰ বনাবলৈ অকণমান ইজি হ'ব। হোমৱৰ্ক কৰাই ল'লোঁ। তাৰপিছত আহিলোঁ মই এতিয়া কিটচেনত, আৰু আটা মই সানি থৈছিলোঁ গধূলিতে। এতিয়া মই ৰুটিকেইটা বনাই লৈছোঁ,
আৰু মই মানে ৰুটি খাওঁ কাৰণে মোৰ লগতে আদিও সদায় ৰুটি খায় তো তাৰ কাৰণেও মই দুখন বনাই দিছোঁ আৰু মোৰ কাৰণেতো বনাইছোৱেই আৰু হাজবেণ্ডেতো ভাত খাব আৰু যিখিনি তৰকাৰী আছিলে আমাৰ দিনৰ তো সেইখিনি আমাৰ ৰাতিও হৈ যায় কাৰণ আমাৰ মানুহ বেছি নাই তো সেই দিনৰ তৰকাৰীখিনি আমাৰ ৰাতিও হৈ যায় তো তাকে আৰু এতিয়া ৰুটিকেইটাও বনাই ল'ম আৰু ভাতটো হৈ গ'ল মোৰ ভাতটো প্ৰথমতেই বনাই ল'লোঁ হাজবেণ্ডৰ কাৰণে তাৰপিছত তৰকাৰীখিনি গৰম কৰি ল'ম এইটো হৈ যাব আমাৰ ডিনাৰ গুড মৰ্ণিং ফ্ৰেণ্ডছ এতিয়া মই গুড মৰ্ণিং কৈছোঁ তাৰ মানে ৰাতি মই ভিডিঅ'টো কৰা নাই এইটো হৈছে আজি মানে নেক্সট দিনা যিদিনাখন ভিডিঅ' কৰিছিলোঁ তাৰ পিছদিনাখন হয় তো আজি ভিডিঅ'টো মই ফিনিচিং যিটো ভিডিঅ' তো সেইটো মই আজি ৰাতিপুৱাহে কৰিছোঁ তাৰ মানে এনেকুৱা হ'ল কালি ৰাতি যেতিয়া ভাত খোৱাৰ পিছত ওলাই গৈছিলোঁ বাহিৰত তেতিয়া মানে মই পৰি গ'লোঁ আৰু পৰাৰ কাৰণে অকণমান দুখ পাইছিলোঁ আৰু ঠাণ্ডাৰ কাৰণে মানে ভাবিলোঁ কি মই বেছি দুখ পালোঁ মানে নিজে ধৰিব পৰা নাছিলোঁ যে মই কম দুখ পালোঁ নে বেছি দুখ পালোঁ আৰু ঠাণ্ডা আজিকালিতো ঠাণ্ডা সেইকাৰণে মই ভাবিছোঁ হয়তো অলপ বেছি দুখ পাইছোঁ আৰু বিষায়ো আছিলে ভৰিটোত দুখ পাইছিলোঁ তো এতিয়া ভালেই কিন্তু কালি ৰাতি এনেকুৱা লাগিছিলে মোৰ মানে বেছিকৈ দুখ পাইছোঁ নিচিনা ভাবিছিলোঁ তো তাকে আৰু বিষাই আছিলে ভৰিখন তো সেইকাৰণে আৰু লাষ্টৰ যিটো ভিডিঅ' সেইটো মই শ্বুট নকৰিলোঁ তো সেইকাৰণে মই আজিহে এইটো ভিডিঅ' আকৌ কৰি আছোঁ মানে লাষ্টৰ যিটো ভিডিঅ' তাৰমানে ভবা নাছিলোঁ যে এনেকুৱা হঠাৎ হৈ যাব আৰু ৰাতি যেতিয়া ভাত খালোঁ তাৰপিছত আৰু অকণমানো মন নগ'ল যে ভিডিঅ'টো কৰি শেষৰ ভিডিঅ'টো কৰোঁ তাকে সেইকাৰণে ভাবিছোঁ ৰাতিপুৱাতে আজি ভিডিঅ'টো কৰি একেবাৰে শেষ কৰি লওঁ তো এয়াই হৈছে আজি মোৰ দিনটো তো কি কৰিলোঁ কি নাই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ তো ভিডিঅ'টো যদি চাই ভাল লাগে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিলৈ বাই বাই